খোপাটো খুলি চুলিখিনি গাৰুটোত মেলি দিছে অৰুন্ধতীয়ে। বৈ পৰা চুলিৰ সৈতে বৈ গৈছে বুকু ভৰি বৈ থকা বেথাৰ নৈখনো। ইটোৰ পিছত সিটো উচুপনি আজিকালি বুকুৰ পৰা উঠি আহি চকুতেই শুকাই যায়। পানী হৈ বৈ পৰা দুখ এতিয়া তাকৰ। শিল হৈ বুকুত খুন্দিয়াই থকা বোৰহে বেহিচাপ। সুতুৰা পৰা আঙুলিৰে নিজৰ চুলিকোছাত হাত বুলাই দিলে তেওঁ। খোপাৰ আবেলি আবেলি গোন্ধ খোপাতে সামৰি এটা নিঃসংগ জীৱন কটাই আহিছে। এতিয়া আৰু কাৰ বাবে সামৰি ৰাখিব কপৌ ফুলৰ দৰে সুবাসিত কিছু ভাল লগা। এই নিঃসংগ পদূলিৰে কিমানটা বসন্ত যে এইদৰেই পাৰ হৈ গুচি গৈছে। এৰি গৈছে মাথো হুমুনিয়া বয়সৰ হিচাপ, শৰীৰৰ অসুখ, মনৰ অসুখ। তোৰ চুলিকোছা কলাখাৰ দি ধুবলৈ হ'লে গোটেই খোপা কলাখাৰ শেষ হ'ব, আমালৈ নাথাকিবই। বাইকহঁতৰ আপত্তি আছিল। জোখতকৈ বেছি ঘন ডাঠ চুলিকোছাৰ যত্ন ল'বলৈ অৰুন্ধতীয়ে নিজেও এলাহ কৰিছিল। খঙতে ২-৩ দিন ফণি লগোৱাও নাছিল। কিন্তু কাৰোবাৰ বাবে সেয়া মেঘৰ দৰে আছিল। আঁতৰৰ পৰাই চাই থাকিও যেন তেওঁ আঙুলি বুলাই গৈছিল মৰমেৰে। তোমাৰ চুলিত মেঘ বান্ধি থোৱা নেকি? প্ৰশ্নটোৰ উত্তৰ নাছিল। মাথো লাজতে ৰঙা পৰি আঁতৰি গৈছিল অৰুন্ধতী। এয়া লোৱা। এদিন সমনীয়াৰ সৈতে থিয়েটাৰৰ আখৰা চাই ঘূৰি আহোঁতে মনে মনে হাতত গুজি দিছিল বনফুল তেলৰ এটা সৰু বটল। বাতৰি কাগজেৰে মেৰিয়াই থোৱা বটলটো ঘৰত গালি খোৱাৰ ভয়ত মাটি খান্দি পুতি পেলাইছিল অৰুন্ধতীয়ে। ঠিক যেনেকৈ মাটি খান্দি পুতি পেলাইছিল নিজক, নিজৰ মাজত জাগি উঠা ভালপোৱাৰ অনুভৱক। সেইদিনা ৰাতি সপোনত দেখিছিল প্ৰসন্ন ককাইদেউক। শুদ্ধ বগা ধুতি কামিজ পিন্ধা মানুহজনে সেইদিনা হাতত মুগাৰ ৰিহা এখন লৈ আহিছিল আৰু কাষ চাপি আহিছিল অৰুন্ধতীৰ। এখোজ দুখোজ। অৰুন্ধতীৰ ফিচিকি যোৱা কপাহী চাদৰখন গাৰ পৰা আঁতৰাই ৰিহাখন পিন্ধাই দিব খুজিছিল। উচপ খাই উঠিছিল অৰুন্ধতী। শ্ৰী বিষ্ণু শ্ৰী বিষ্ণু, কি দেখুৱালা এয়া প্ৰভু? বামুণৰ জীয়ৰী হৈ তেনে সপোন দেখাও পাপ। পাছদিনা ৰাতিপুৱাই গোবৰ পানী অকণ মনে মনে নিজৰ গাত ছটিয়াই লৈহে ভয় আঁতৰিছিল অৰুন্ধতীৰ। খুব ভয় আঁতৰাইছিল অৰুন্ধতী। তেতিয়াও এতিয়াও। সেই ধুনীয়া সপোনটো সঁচা কৰিব পৰা সাহস অকণমান যদি থাকিলেহেঁতেন, যদি কথাবোৰ খুলি ক'ব পৰা সাহস অকণমান থাকিলেহেঁতেন, যদি প্ৰসন্নক বিচাৰি যোৱাৰ সাহস থাকিলেহেঁতেন, এই গোটেই কথাবোৰ নিজৰ মাজতে সামৰি এদিন যাবগৈ অৰুন্ধতী। কি থাকি যাব? আক্ষেপ, অপৰাধবোধ নে অসম্পূৰ্ণ কিছু হাবিয়াস? এন্ধাৰ ৰুমটোৰ দেৱালত অৰুন্ধতীৰ হুমুনিয়াহবোৰ ঠেকা খাই আকৌ তেওঁ শূন্য বুকুখনলৈ ঘূৰি আহিছে বাৰে বাৰে। গাটো বৰকৈ বেয়া লাগি থাকে আজিকালি। মূৰৰ বিষটোও বেছি হৈছে এইকেইদিন। প্ৰেছাৰৰ টেবলেটটো শেষ হওঁ হওঁ। আনি দিওঁতা মানুহ নাই। সময়ত খোৱাৰ যোগাৰ দি থাকিবলৈকে স্বামীয়ে খবৰ লোৱাৰ প্ৰয়োজনবোধ নকৰে। সময়মতে সকলো নাপালেহে কোনোবা এটা পুতেকলৈ ফোন কৰি দুখ কৰে, তাকো অৰুন্ধতীৰ কাণত পৰাকৈ। বৰ কষ্ট পাইছোঁ বুজিছ। মাৰৰ আকৌ ঠেহপেচ নুগুচেই। দিনৰ দিনটো বিচনাতেই পৰি থাকে। সুধি থাকিলেও মুখেৰে নেমাতে। বেমাৰ পাহৰি জোৰ কৰি গাটো দাঙি উঠি আহে অৰুন্ধতী। শৰীৰৰ বিষ সহিব পাৰি, এই কথাবোৰৰ বিষ সহিবৰ মন নাযায় আৰু এতিয়া। বৰমা, অ' বৰমা। এই মাতটো, উফ, জীউটোহে যেন ঘূৰি আহিছে অৰুন্ধতীৰ। কিমান দিন যে শুনা নাই। বেলি, আহ মাজনী। ক'ত আছেনো? ইমান আন্ধাৰ। যতীন-দা নাই নেকি? কোনো নাই। ইয়ালৈকে আহ। গোটেই ঘৰটোত এটাও লাইট জ্বলাই থোৱা নাই। বৰমাকৰ কোঠাটোও আন্ধাৰ। আনদিনা সন্ধিয়া সময়ত ধূপ-ধূনা সুগন্ধি আৰু লাইটৰ পোহৰত জিলিকি থকা ঘৰটো আজি আন্ধাৰত বুৰ গৈ আছে। কি হ'ল বৰমা? ওধাটো খাই বেলি বৰমাকৰ বিচনাৰ ওচৰ পালেহি। এনেকৈ কেলে আছে? এনেই বিচনাত পৰি আছোঁ। লাইটটো জ্বলাই দিলে তাই। বৰমাকৰ মুখখন দেখি চিৰিংকৈ উঠিল তাইৰ বুকুখন। ধুনীয়া মুখখনৰ এই ৰূপটো তাই আজি প্ৰথম দেখিছে। চকু দুটা গাঁতত সোমাইছে। ওঠ দুটা শুকান। এই এমাহ সময়তে ইমান ক্ষীণাইছে মানুহজনী। আপোনাৰ কি হৈছে বৰমা? কেলে এনেকুৱা হৈ গৈছে আপুনি? উশাহবোৰ ছুটি হৈছে বেলি। আপুনি নাই লগা যে কেলে অ' বৰমা?
কি হৈছে মোক কওকচোন, মই কি কৰি দিব লাগে হে প্ৰভু। কপা কপা হাতেৰে তাই বৰমাকৰ মুখখন চুই চালে। তাই এনেকুৱা লাগিল তাই অহাল অলপ দেৰি হোৱা হ'লেই বৰমাক যেন জীয়াই নাথাকিলহেঁতেন। তোক দেখা নাছিলোঁ যে সেইকাৰণে গাটো বেয়া হৈ গৈছে। বৰমাও জোৰকৈ সাৱটি ধৰিলে তাই বৰমাকক। ঠিক দেউতাক বুলি ভাবি গছজোপা সাৱটি ধৰা দৰেই। মমতাৰ চিনাকি গোন্ধটো উশাহত উজাই লৈছে তাইৰ বৰমাক এইজনী, তাইৰ মাক এইজনী, তাইৰ দেউতাকো পৰম বন্ধু তাইৰ, মহাদেৱৰ সৈতে চিনাকি কৰি দিয়া তাইৰ পৰম বন্ধু। কি বান্ধোনেৰে বান্ধিছে এই দুটি আত্মা, সেয়া হয়তো তাইৰ মহাদেৱে নিজেও নাজানে। নাম দিবলৈ হ'লে একোৱেই বিচাৰি নাপায়। অথচ দুয়োজনী মানুহ ইমান আপোন কেনেকৈ হ'ল, কেতিয়া হ'ল কোনেও নাজানে। নেদেখিলে শৰীৰৰ অসুখ হৈ যোৱাকৈ বান্ধ খোৱা দুটি আত্মা, বেলি আৰু অৰুন্ধতী। আপোনাক সদায় চাই থাকোঁ মই বৰমা, আহিবলৈ ভয় লাগে। আকৌ যদি হুলস্থুলবোৰ হয় আপুনি মোক বেয়া পাইছে নেকি? বেয়ানো কেলে পাম, তোৰ ভুল নাই নহয়। ভুল আচলতে কাৰোৰে নাই। আগতে ভাবিছিলোঁ বাবাৰ ভুল হৈছে, পিছে নাই, তাৰ ভুল হোৱা নাই। সি মোৰহে ল'ৰা, তোক ভাল নাপায় কাকনো ভাল পাব? বাবাক তোৰ ভাল লাগে? আঘানৰ নামটো শুনিলে আজিকালি তাইৰ বুকুখনত মিহিকৈ বিষ এটা হয়। কাৰণটো তাই নাজানে। প্ৰথম ভাল পোৱাতে ইমান যাতনা, ইমান বদনাম, ইমান কষ্টকৰ সকলোবোৰ সহি আহিছে মনে মনে। কিন্তু এই সকলোবোৰৰ পাছতো তাই নাজানে কিয় তাই এতিয়াও ক'ব নোৱাৰে আগানক ভাল পাওঁ বুলি। অৰ্ঘাৰ মুখখন, আগানৰ ওপৰত তাইৰ অধিকাৰ, বৰ্তমান দুয়ো একেলগে আছে বুলি ভাবি উজাই অহা অভিমানখিনি, সমাজৰ আগত তাইক গ্ৰহণ কৰিবলৈ আগানৰ সংকোচ, এই সকলোবোৰে তাইৰ আগবাঢ়ি যাব খোজা ভৰিক টানি টানি বান্ধি ৰাখে। ভাল লাগে কিন্তু বিশ্বাস নহয়। মই সৰু মানুহ বৰমা, আপুনিহে সেইবোৰ নাভাবি মোক মৰম কৰে, বেলেগে নকৰে। বাবা মনত সেইবোৰ নাই, মাক দেউতাকৰ মনত আছে। নাই অ', সিহঁতেও তোক ভাল পায়, মাত্ৰ মাক দেউতাকবোৰৰ খং উঠে যেতিয়া কথাবোৰ তেওঁলোকে ভবাৰ দৰে নহয়। কিন্তু বাবাক সন্দেহ নকৰিবি, সি দুখ পাব। পাওক মুখতো। কিবা লাগিলে নেকি দুয়োটাই? সেইবোৰ বাদ দিয়কচোন। আপোনাৰ ইমান গা বেয়া, বৰ্তাই যতীন দাক লৈ ভনীয়েকৰ ঘৰত বিয়া খাবলৈ কিয় যাব লাগে? বুঢ়াটো সঁচ দেখিবলৈ মন নাযায় সেইকাৰণে। আগানৰ বিষয়ে তাই আৰু একো শুনিব নোখোজে। এইখিনি সময় তাইৰ আৰু বৰমাকৰ, সেইকাৰণে তাই কথাটো লৰালৰিকৈ সলাই দিলে। অকলেই ভাল লাগিব আজিকালি, আৰু নাপায় নহয় তেনেকৈ ক'ব ডাঙৰ মানুহৰ কথা। কমেই 100 বাৰ কম, দৈত্য আছিল আগৰ জনমত। আজি আহকচোন, সমানে সমানে লাগিম বেং। খঙতকে বকিছে তাই নিজেও নাজানে। দেউতাক আৰু বৰমাকক দুখ দিয়া মানুহ চব বেয়া, দৈত্য দানৱ। এবাৰ বৰমাকৰ আঙুলিকেইটা পিটিকি দিছে, এবাৰ ভৰি দুটাকে মোহাৰি দিছে। মুঠতে কি কৰিলে বৰমাকৰ ভাল লাগিব তাকে ভাবি পোৱা নাই। এই মানুহজনীক কেতিয়াবা তাইৰ সন্তান যেনহে লাগে, কেঁচুৱা এটাৰ দৰেহে ৰাখিব যেন। পৃথিৱীৰ সমস্ত মৰম উজাৰি দিব। আপুনি একো খোৱা নাই আজি ন? ৰ'ব। পাকঘৰত সোমাই তাই ৰৈ থকা নাই। আজি কিমান দিনৰ মূৰত আকৌ বৰমাকৰ কাৰণে কিবা এটা কৰিবলৈ পাইছে। যিমান পাৰে খৰখৰকৈ হাত চলাইছে। বৰদেউতাক ঘূৰি অহাৰ আগতেই ইয়াৰ পৰা যাব লাগিব। গৰম গৰম শুকান ৰুটি দুখন হাতেৰে ছিঙি তাতে গৰম গাখীৰ অলপ সৰহকৈ ঢালি বেলিয়ে চামুচ এখনৰ সৈতে বৰমাকলৈ বুলি আগবঢ়াই দিলে। তোৰ কটা আছে, খাওকচোন। বৰমাক যে ভোকত আছিল তেওঁ খোৱাৰ ধৰণ দেখি বুজিবলৈ বাকী নাথাকিল। চকুকেইটা পানীৰে উপচি পৰিছে তাই। নিজে নাখাই হ'লেও মানুহক খুৱাইছিল এইজনী মানুহে। এতিয়া ভোকে পিয়াহে দিনটো পৰি থাকিলেও সুধিবলৈ কোনো নাই। তাই এনে লাগিল কেতিয়াবা মহাদেৱৰো ভুল হয়, দুখ সুখৰ ভাগ বতৰাত খেলি মেলি হয়। বৰমাকৰ লগত অন্যায় কৰিছে মহাদেৱে। অহাবাৰ প্ৰসাদত নাৰিকল নিদিয়ে তাই, চিধা কথা। আৰু এখন ৰুটি খাবনে বৰমা? নালাগে। চাহ খাব? আদা অকণমান খুন্দি দিম। নালাগে, তই আকৌ সেইবোৰত লাগিব। কিয় নালাগে? এই সময়ত সদায় খাওঁ দুখোন আগতে।
খাবলৈ মন যোৱা বস্তুটো খাওঁ বুলি ক'বলৈ শিকক। এতিয়াও নিজক সদায় শেষত ৰাখিব নালাগে। একো নাপালে আপুনি ইমান ত্যাগ কৰি, কোনেও নাচায় আপোনাক, কাৰো সময় নাই। থৰ লাগিল অৰুন্ধতী। কি কয় আবেলিয়ে? এইখন ঘৰত মাইকী মানুহৰ কিবা খাবলৈ মন নাযায়, যাব নোৱাৰে। সেয়া লক্ষীগুণ নহয়, কেৱল স্বামী আৰু ঘৰৰ আন পুৰুষক যতনাই দিয়াহে নাৰীৰ ধৰ্ম। অন্ততঃ এনেকৈয়ে চলি আহিছে কথাবোৰ অতদিনে। মানিও আহিছে অৰুন্ধতীয়ে। আপুনি কি খাব, আপুনি কি ভাল পায়, বেয়া পায়, কোনোবাই সুধিছেনে কেতিয়াবা? আপুনি যে চবৰে কথা ভাবে, আপোনাৰ কথা কোনে ভাবিছে? এতিয়াৰ পৰা নিজৰ কথা ভাবক। আবেলিৰ মাতটো গহীন। খাম, তোলৈও আন। গাখীৰতে চাহপাত দি ধুনীয়াকৈ চাহ বনাই কাঁহৰ বাতি এটাত সজাই আনিছে তাই। লগত খাবলৈ বেচনৰ পকৰি কেইটামান। আজি মানুহজনীৰ ভাল লগা সকলো বনাব তাই। বহু দিনৰ মূৰত আকৌ অকণমান হাঁহিছে অৰুন্ধতীয়ে, লগতে আবেলিয়েও। গৰম পানীৰে বৰমাকৰ ভৰি ধুৱাই মিঠাতেল সানি দিছে, চাদৰখন সলাই ভাল এখন পিন্ধাইছে। বৰমাকক বিচনাত বহুৱাই লৈ কাপোৰ জপা চুলিয়া চুৰি দিয়া কামবোৰ কৰি দিছে আবেলিয়ে। বেলি, মোক এবাৰ মাজুলীলৈ লৈ যাব পাৰিবিনে? বৰমাকৰ চুলিত তেল সানি থকা হাতখন ৰৈ গ'ল তাই। মাকৰ ঘৰৰ কথা প্ৰায়ে কয় যদিও কেতিয়াও তালৈ যোৱাৰ কথা কেতিয়াও কোৱা নাছিল বৰমাকে। কাৰণটো তাই নাজানে, কিন্তু বৰদেউতাকে সেইখন ঘৰৰ লগত যে সকলো সম্পৰ্ক ছেদ কৰিছে সেয়া তাই জানে। মৰাৰ আগত এবাৰ ঘৰখন চাই আহিম। আই বোপাই নাই যদিও স্মৃতিবোৰ আছে। ভাইটো আছে, সি বৰ ভাল পাব। লৈ যাবিনে মোক? যাব লাগিব। মৰাৰ আগতে এবাৰ যাবই লাগিব। কোনোবাই এতিয়াও বাট চাই আছে মোলৈ, মই জানো। আৰু কোন বৰমা? আছে, মোক ভাল পোৱা, মৰম কৰা, মোৰ কথা চিন্তা কৰা মানুহো আছে। তোৰ জীৱনলৈ যেনেকৈ বাবা আহিছে, মোৰ জীৱনলৈও কোনোবা আহিছিল। বৰমা, এইবোৰ কি কৈছে আপুনি? ক'বলৈ দে বেলি। তোৰ বাহিৰে কোনেও নুবুজে মোক, মোৰ কথাবোৰ। কাৰোবাক কৈ থৈ নগ'লে মৰিলেও শান্তি নাপাম। আহচোন মোৰ ওচৰতে বহ। একো লুকুৱাই থোৱা নাই আজি অৰুন্ধতীয়ে। তেওঁ নাজানে 50 বছৰ বয়সৰ ব্যৱধানে কথাবোৰ বুজাত কিমান সহায় কৰিব। কিন্তু তেওঁ জানে বেলিয়ে অন্ততঃ তেওঁক ভুল নুবুজে। নাতিপুতিৰ চেহেৰা দেখাৰ পাছত নিজৰ প্ৰথম প্ৰেম সুঁৱৰি দুখ কৰা মানুহজনীক তাই ঘিণ নকৰে। মানুহৰ পৰিস্থিতি চাই সলনি হোৱা সমাজৰ নিয়ম তাই নিজেও দেখিছে। মই মোৰ বয়সৰ আন বহু ছোৱালীৰ দৰে পকী ঘৰ, মটৰ গাড়ী এইবোৰ লৈ সুখী হ'ব নোৱাৰিলোঁ বেলি। মোক মৰম নালাগে, কিন্তু পাবলগীয়া সন্মানগত কাহানিও নাপালোঁ। নিজৰ ল'ৰাই সদায় বাপেকৰ দৰে ব্যৱহাৰ কৰি আহিছে। ঘৰৰ কাম কৰা মানুহ এজনী হৈয়ে থাকি গ'লোঁ সদায়। আগতে আশা এটা আছিল, কেতিয়াবা কথাবোৰ সলনি হ'ব। এতিয়া ভয় লাগে, সেই আশাতে এদিন মৰি থাকিম। তেতিয়া আত্মাটোৱেও কান্দিব। জীৱনটো শান্তিৰ নহ'ল, অন্ততঃ মৰণটো শান্তিৰ হওক। ইমানকণ আশা কৰা পাপ নহয় চাগে ন? তই মোক মাত্ৰ এবাৰ মাজুলীলৈ লৈ যাবিনে বেলি? তাইৰ হাত দুখন জোৰকৈ খামুচি ধৰিছে বৰমাকে। বৰ কাতৰ অনুৰোধ এয়া। মানুহজনীৰ চকু দুটাত ইমান আশা কেতিয়াও দেখা নাছিল তাই। গোসানী মানুহজনীৰ বুকুখন ইমান খালী আছিল, অথচ কোনেও বুজিয়ে নাপালে কিয়। মই লৈ যাম আপোনাক, পইচা কেইটামান গোট খালে লৈ যাম। পাৰিবি? আজিকালি চব সহজ। লৈ যাম মই। মোৰ নতুন কাম এটা আৰম্ভ কৰিছোঁ নহয়। আপুনি মাত্ৰ মৰাৰ কথা নক'ব। মোক এৰি আপুনি কলৈকৈ যাব নোৱাৰে। মই আপোনাক লৈ যাম দেই। আমি দুইজনী যাম, হ'ব? মই আছোঁ নহয়, চব ঠিক কৰি দিম। আবেলিক আচৰিত কৰি অৰুন্ধতী সৰু ছোৱালী এজনীৰ দৰেই তাইৰ বুকুত সোমাই পৰিছে। ফেকুৰি ফেকুৰি কান্দি থকা বৰমাকজনীক যিমান পাৰে টানকৈ ধৰিছে তাই। আইলৈ মনত পৰেও, মৰাৰ সময়তো নেদেখিলোঁ। ইমান দুৰ্ভগীয়া মই চাচোন। বেলিৰ চকুকেইটাৰ পৰাও অহৰহ পানী বৈ আহিছে। এদিন এই মানুহজনী তাইৰ আশ্ৰয় আছিল, এতিয়াৰ পৰা তাই এই মানুহজনীৰ আশ্ৰয় হ'ব। তাৰ বাবে তাই গোটেই পৃথিৱীৰ সৈতে যুঁজিবলৈ সাজু। দৰকাৰ হ'লে আগানৰ সৈতেও, তাইৰ মহাদেৱৰ সৈতেও। কিমান সময় যে বৰমাকক তেনেকৈ শুৱাই থাকিল তাই বুকুৰ মাজত।
কান্দি কান্দি এসময়ত ভাগৰি পৰা মানুহজনীক শুৱাই থৈ আবেলি কোঠাৰ পৰা ওলাই আহিল। বহু দেৰি ভাবি চিন্তি তাই ফোনত নম্বৰটো ডায়েল কৰিলে। তাইৰ অশান্ত মনটোক এজন মানুহে শান্ত কৰিব পাৰিব। হেল্ল', মই বেলি। নম্বৰ ছেভ আছে অ', শুন, কোৱা আপুনি কেতিয়া আহিব? কিয় মিছ কৰিছ মোক? তই মাতিলে কাইলৈকে আহি যাম। আগানৰ ধেমালি ভাল লগা নাই তাইৰ। এই সময়ত খং এটা উঠি আহিল। আপোনাৰ কাৰণে মোৰ চব কথাই ধেমালি। মোৰেই ভুল, ফোন কৰিবই নালাগিছিল। হেই বেলি, চৰি, কি হৈছে ক? সঁচাকৈ আহিব লাগিব? কিবা দিগদাৰ হৈছে তোৰ? কোনোবাই কিবা কৈছে? নাই, মনটো বেয়া লাগিছে। তই ঠিকে নাই, মই জানো। ভিডিঅ' অন কৰ, মই চাবই লাগিব তোক এতিয়াই। চকুকেইটা ভালকৈ মোহাৰি তাই ভিডিঅ'টো অন কৰিলে। কান্দিছিলি? আপুনি কেতিয়া আহিব? কিয়? একো নক'লে তাই। অথচ আগানৰ চকুলৈ পোনপটীয়াকৈ চাবও পৰা নাই। কি হৈছে ক মোক? ভাল পালে মানুহৰ কষ্ট বেছি হয় ন? বেলি, কি হৈছে ভালকৈ কচোন। একো বুজি পোৱা নাই মই। মোৰ কি হৈছে, কি হ'বলৈ গৈ আছে, একো বুজি পোৱা নাই। আপুনি বুজাই দিয়ক। আপুনিতো চব জানে। জানো, আৰু তই এতিয়া একো বুজিব নালাগে। মাত্ৰ এটা কথা জানি থ, মই ভাল পাওঁ তোক। তই যিমান ভাল তোৰ দেউতাক পাইছিলি, যিমান ভাল বৰমাক পাওঁ সিমান, বুজিলি? এতিয়া ক, এই খংটো কাৰ ওপৰত উঠিছে? আপোনালোকৰ বৰ্তাৰ ওপৰত। কি কৰিলে আকৌ? মনে মনে আছে আবেলি। কথাবোৰ কৈ ইমান দূৰত থকা আগানক আৰু কষ্ট দিব নোৱাৰে তাই। সি আহিলে ভালকৈ আলোচনা কৰিব। বৰমাকক মাজুলীলৈ লৈ যোৱাৰ কথাও ক'ব। ঠিক আছে, এতিয়া নালাগে ক'ব, পিছত মন গ'লে কবি। আৰু শুন, এনেকৈ দম দি কথা নকবি মোক। কমেই, কি কৰিব? মোৰ প্ৰব্লেম নাই। বেছি কিউট লাগে তেতিয়া। ওচৰত থাকিলে কিছ টিছ কৰি দিম। তেতিয়া আকৌ তই লাজ পাবি। মা কচম, কি যে কৈ থাকে। এভৰিথিং ইজ ফেয়াৰ ইন লাভ এণ্ড ৱাৰ বেবী। এইবাৰ বেবী। চকুকেইটা ডাঙৰ কৰি তাক গালি পাৰিবলৈ আৰম্ভ কৰা আবেলিক চাই চাই আকৌ নতুনকৈ তাইৰ প্ৰেমত পৰিছে আগান। এই ছোৱালীজনীয়ে তাক পাগল কৰিহে এৰিব। মানুহ বাৰু ইমান মৰম লগা কেনেকৈ হ'ব পাৰে?